জীৱনৰ প্ৰকৃত সত্যটো কি জীৱনত ইটো লাগে সিটো লাগে নোপোৱাবোৰৰ পাছত দৌৰি দৌৰি জীৱনটো শেষ কৰি দিওঁ আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ জীৱনটোনো কি তাৰ ওপৰত ক'ব ওলাইছোঁ চিন্তা নকৰিবলগীয়া চিন্তা আপোনাৰ মৃত্যুৰ পিছত কি হ'ব কেইঘণ্টামানৰ ভিতৰত কন্দা বন্ধ হ'ব এফালে আপোনাৰ চিতা জ্বলি থাকিব আৰু আনফালে আপোনাক শেষ বিদায় জনাবলৈ অহা সকলে ফোন যোগে কাৰোবাৰ লগত কথা পাতি থাকিব কোনবাই ফেচবুক হোৱাটছআপ চলাই থাকিব কোনবাই আকৌ নিজৰ ব্যৱসায় ৰাজনীতি আদিৰ কথা পাতি থাকিব ঘৰৰ মানুহখিনি ৰাইজৰ শুশ্ৰূষাত লাগি যাব কোনবাই অলপ চাহ বিচাৰিব কোনবা দূৰণিৰ আত্মীয়ই আপোনাৰ ল'ৰা বা ছোৱালীক ফোন কৰি ক'ব বহুত প্ৰয়োজনীয় কাম থকা বাবে আহিব নোৱাৰিলো ভিৰ লাহে লাহে কমি আহিব কেইটামান দিন আপোনাৰ মোবাইলত ফোন কৰিব যিসকলে আপোনাৰ মৃত্যুটো খবৰ পোৱা নাই আপোনাৰ অফিচত আপোনাৰ পৰিৱৰ্তে তৎক্ষণাত বেলেগ এজন মানুহ বিচাৰিব যেতিয়া সকলোৱে গম পাব আপোনাৰ মৃত্যু হোৱা বুলি আপোনাৰ ফেচবুকৰ অন্তিমটো পোষ্টটো অনেক বিচাৰিব সকাম সমাপ্ত কৰি আপোনাৰ ল'ৰা ছোৱালী নিজ নিজ কৰ্তব্যৰ ক্ষেত্ৰত পঢ়া শুনা বা চাকৰি স্থানত গুচি যাব আৰু কেইটামান দিন পিছতে আপোনাৰ জীৱন সংগীয়ে কোনোবা কমেডি ধাৰাবাহিক চাই হাঁহি ফূৰ্তি কৰি থাকিব সকলোৰে জীৱন আকৌ স্বাভাৱিকভাৱে চলি থাকিব এইটো ঠিক যে প্ৰথম মৃত্যু বাৰ্ষিক বহুত আয়োজন হ'ব দেখকৈ দিন বাগৰাৰ লগে লগে আপোনাৰ বিষয়ে কথা পাতিবলৈ আলোচনা কৰিবলৈ কোনো নাথাকিব আপুনি পাহৰণি গৰ্ভত সোমাই যাব আনকি নিজৰ নিকট সম্পৰ্কীয়ৰ মাজতো সকলোৱে আপোনাক পাহৰিবলৈ প্ৰতিযোগিতা কৰিব আপুনি কি কাৰণত ইমানকৈ পগলাৰ দৰে দৌৰি আছে কিহৰ ইমান চিন্তা দিনে ৰাতিয়ে এইবিলাক কৰিবলৈকে আপুনি কি এই পৃথিৱীত আহিছিলে নেকি আপোনাৰ জীৱনৰ কি এইটোৱে লক্ষ্য নেকি আপুনি কি আপোনাৰ পৰিয়ালৰ বন্ধুসকলৰ আত্মীয়সকলৰ দুখৰ বাবে জন্ম হৈছে নেকি বিশ্বাস কৰক কাৰো কাৰণে কোনোদিনে একো ৰৈ নাথাকে একো নাই আপুনি নাথাকিলেও সকলো স্বাভাৱিকভাৱে চলি থাকিব কোনেও মনত নাৰাখে জীৱন এবাৰেই পাব যিমান পাৰে ফূৰ্তি কৰক উপভোগ কৰক এয়াই জীৱন কোনো কাৰো বাবে নহয় জীৱনত মাথো নিজেই নিজৰ বাবে হয় সো গাইজ যদি মোৰ এই ভিডিঅ'টো চাই আজি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টোত কিবা ভুল হৈছে তেনেহ'লে কমেণ্ট কৰি মোক নিশ্চয় জনাব